জানুৱাৰীৰ 21 তাৰিখৰ পৰা কলেজলৈ গৈ ঘৰলৈ উভতি অহা নাই দুই ছাত্ৰী। বিগত 15 দিনে সন্ধান নাই ৰঙিয়াৰ হালিকচিৰ দুলালালী আৰু ৰমেশা খাতুনৰ জীয়ৰী তছলিমা বেগম। ইফালে সন্ধান নাই ইছমাইল আলী আৰু ৰইমন নেছাৰ জীয়ৰী আসমিনা বেগমৰ। নলবাৰী জিলাৰ বৰভাগ কলেজৰ ছাত্ৰী এই দুই নিৰুদ্দিষ্ট কিশোৰী। নিজ ছোৱালী কলেজৰ পৰা ঘৰলৈ উভতি নহাত চিন্তিত পৰিয়ালৰ লোকে প্ৰথমে এজাহাৰ দিছিল ঘগ্ৰাপাৰ আৰক্ষী থানাত। তাৰ পিছত 4 দিন ধৰি থানালৈ গৈছিল আত্মীয়। কিন্তু ছোৱালী দুজনীৰ সন্ধান উলিয়াবলৈ ব্যৰ্থ হোৱা আৰক্ষীয়ে পৰিয়ালৰ লোকক দি পঠাইছিল কোনো বিশেষ কবিৰাজৰ যোগাযোগ নম্বৰ। এই অভিযোগ আত্মীয়। তো থানায় 2 দিন ঘূৰালে আমাক 3 নম্বৰ দিনা থানায় আমাক এটলাছত তেওঁলোকে একো নাপাই আমাক এজন কবিৰাজৰ নাম্বাৰ দিলে। কোন থানা এইটো? এইটো ঘগ্ৰাপাৰ থানা। ঘগ্ৰাপাৰ আৰক্ষী দেখুৱাই দিয়া কবিৰাজে সন্ধান উলিয়াব নোৱাৰে এই দুই কিশোৰী। তাৰপিছত পুনৰ ঘগ্ৰাপাৰ আৰক্ষী থানালৈ যায় আত্মীয়। কিন্তু ঘগ্ৰাপাৰ আৰক্ষীয়ে ৰঙিয়া আৰক্ষী থানালৈ পঠিয়াই গোচৰটো। পৰিয়ালৰ লোকে এজাহাৰৰ ভিত্তিত তদন্ত আগবঢ়াব বুলি ভাবিছিল ৰঙিয়া আৰক্ষী থানাৰ SI দত্তই। কিন্তু ৰঙিয়া আৰক্ষীৰ প্ৰায় একেই কথা। SI দত্ত বাইদেৱে এজন ল'ৰাৰ যোগাযোগ নম্বৰ দি পৰিয়ালৰ লোকক কয় তোমালোকৰ ছোৱালী আৰু উভতি নাহে। ইফালে আত্মীয়ই আৰক্ষীক সকলো তথ্য যোগান ধৰিছিল ছোৱালী দুজনী সন্দৰ্ভত। কিন্তু ৰঙিয়া আৰক্ষী থানাৰ SI দত্তই সিহঁত নাহে বুলি কৈ পঠাই পৰিয়ালৰ লোকক। এতিয়া উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে আত্মীয়ই। আৰক্ষীক ছোৱালী দুজনী বিচাৰি উলিয়াই দিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকৰ সন্দেহ কোনোবাই ফুচুলাই ছোৱালী দুজনীক লুকুৱাই ৰাখিছে। ৰঙিয়াৰ পৰা আবুল কালামৰ ৰিপৰ্ট, নেশ্যন টিভি। কোনটো সিচুৱেশ্যনত আছে তেওঁলোকে সেইখিনি আমাক লাগে। থানাৰ পৰা আমি একো পোৱা নাই, টোটেলি পোৱা নাই। আইন বোলা বস্তু যে আছে আমি থানাৰ লগত আমি জড়িত নহয়। কিন্তু এই ছোৱালীৰ ক্ষেত্ৰত প্ৰথমবাৰৰ কাৰণে থানাৰ লগত যাই কেনে যিখিনি আমি পালোঁ, এই থানাত কিহৰ কাৰণে মানুহ আশা কৰে, কি কাৰণত আশা কৰে? দুজনীকে ছোৱালী, সুঠাম ছোৱালী, স্কুলৰ ছাত্ৰী নোহোৱা হৈছে। আজি 21 তাৰিখৰ পৰা নোহোৱা হৈছে, আজি হ'ল 4 তাৰিখ। অলৰেডি 15-16 দিন হৈ যায়। থানাই আমাক কি কৰিছে, মুখেৰে কৈছে যে আপোনালোকৰ ছোৱালী নাহে। ক'ত আছে, ক'ত কাম কৰে, কোনে নিলে, কাৰ লিংকত আছে, গোটেই ডাটাখিনি আমাক দিব লাগিছিলে। আদাৰৱাইজ পুলিচে মানুহখিনি উঠাই আনিব লাগিছিলে। আনি কেনে তোমালোকে মেচিউৰ তোমালোকে জেগাত দি দিয়া, আপত্তি নাই। কিন্তু আমাকতো দেখাব লাগিছিল ন মানুহকেইটা জিন্দা আছে নে মুৰ্দা আছে। আমি একোৱে নাপালোঁ। সেইখিনি যেতিয়া বিচৰা গৈছিল সেইখিনি কথাকৈ মই ক'ব বিচাৰিছোঁ। কাৰণ ঘগ্ৰাপাৰ থানাৰ OC এজনে যদি ওজাৰ নম্বৰ দিয়ে, ইয়াত লজ্জাজনক কথা আৰু একো নাই। মোৰ ননদ হয়, কিন্তু সিহঁতৰ চাল চলন খুবেই ভাল। ডাঙৰজনী খুবেই ভাল দেখিছোঁ, কোনোদিন বেয়া দেখা নাই। মোৰ লগতে উঠা বহা কৰে ধৰকচোন, আমাৰ গোটেই পৰিয়ালৰ লগতে খুবেই ভাল। আৰু কি হৈছে মানে কি, যোৱা 21 জানুৱাৰী তাৰিখে আমাৰ দুজনীকে ছোৱালী কলেজত যাম বুলি ওলাই গৈছিলে ঘৰৰ পৰা। তো কলেজটো ঘগ্ৰাপাৰ কলেজ। তো যেতিয়া কলেজত ওলাই যাম বুলি গৈছে, এতিয়ালৈকে ছোৱালীকেইজনী ঘৰত আহি পোৱা নাই। দুজনীকে ছোৱালী নোহোৱা হৈছে। এতিয়া মোৰ এটা ধাৰণা যিটো কৰিছোঁ, মই ইমান দিন আজি 12-14 দিনে ঘূৰি মই যিখিনি অভিজ্ঞতা পালোঁ, মোৰ এটা ধাৰণা হৈছে যে সাদ্দামে প্লাছ এই যিজনী জালুকবাৰীৰ মহিলা, তেওঁলোকে ছোৱালীকেইজনক হয়তো ডাঙৰ প্ৰলোভন দি কেনে ইহঁতে ৰাখিছে। কিন্তু আমিতো ক'ব নোৱাৰোঁ, তো থাৰ্ড পাৰ্চনে পৰিছে নে এইটো বিয়া হোৱাটো হোৱা নাই। ছোৱালীৰ লগত আমি যোগাযোগ ডাইৰেক্টলি হোৱা নাই। কিন্তু থানাৰ পৰা যিটো নাম্বাৰ দিছে সেই নাম্বাৰত আমি কল কৰিছিলোঁ। সেই ল'ৰাটোৱে আমাক কনফাৰেঞ্চত ফোন লগাই দিছিলে। সিহঁতে ছোৱালী কৈছে আমি নাযাওঁ বুলি কৈছে। লোকেশ্যনটো তেওঁলোকে আমাক কোৱা নাই। SI জনে আমাক কৈছে যে ছোৱালী কোম্পানীত কাম কৰি আছে, ছোৱালী ঘৰত নাহে। এইখিনি কথা আমাক থানাৰ পৰা কৈছে, কিন্তু অৰেল কৈছে, আমাক কোনো লিখিত দিয়া নাই।